বিধায়ক ছাৰৰ পৰা সাৱধান হওক গুৱাহাটীবাসী। ভূমাফিয়াৰূপী বিধায়ক ছাৰৰ পৰা সাৱধান হওক গুৱাহাটী মহানগৰবাসী। কাৰোবাৰ মাটি কাৰোবাক বিক্ৰী কৰা নামনি অসমৰ কুখ্যাত বিধায়কৰ পৰা সাৱধান হওক গুৱাহাটীবাসী। কেৱল আনৰ মাটিয়ে নহয়, চৰকাৰী মাটিও দখল কৰি বিক্ৰী কৰে কুখ্যাত বিধায়কে। আপোনাৰ মাটি দখল কৰি নিশাৰ ভিতৰতে বিক্ৰী কৰিব পাৰে এইগৰাকী বিধায়কে। বিধায়কে বিক্ৰী কৰা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। গোটানগৰৰ বিলাসী ৰিজৰ্টত প্ৰশাসনৰ উচ্ছেদ অভিযান। জালুকবাৰীৰ গোটানগৰৰ শচীন কলিতাৰ ৰিজৰ্ট উচ্ছেদ। কলা সাম্ৰাজ্য চলোৱা বিধায়কৰ নাম পুনৰ মাটিৰ দালালিত সাঙুৰ খালে কেনেকৈ? তাৰ বাবে আমি উভতি যাব লাগিব কিছু বছৰ আগলৈ। এইগৰাকী দালালৰূপী বিধায়কে কিছু বছৰ পূৰ্বে গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ গোটানগৰ দখল কৰিছিল এটুকুৰা ভূমি। ভূমিটুকুৰা আছিল চৰকাৰী। গাঁৱৰ বলেৰে ভূমিটুকুৰা দখল কৰি বিক্ৰী কৰিছিল শচীন কলিতা নামৰ এজন ব্যৱসায়ী। শচীন কলিতাই বিধায়কৰ পৰা কেইবা লাখ টকাত মাটি ক্ৰয় কৰি খুলিছিল এখন ৰিজৰ্ট। ৰিজৰ্ট চলাই থকাৰ সময়তে ৰাজহ বিভাগে নটিচ জাৰি কৰি কয় যে সেই ভূমি চৰকাৰৰ। শচীন কলিতাই বিধায়কজনৰ পৰা উপযুক্ত নথিসহ মাটি ক্ৰয় কৰিছিল, কিন্তু সেই নথি ভুৱা বুলি অভিযোগ উঠে। তাৰ পাছতে কেইদিনমান পূৰ্বে ৰিজৰ্টখন ভাঙি পেলাই গুৱাহাটী চক্ৰ বিষয়াৰ কাৰ্যালয়ে। এই উচ্ছেদ চলাৰ পাছতে বিধায়ক ছাৰে আজিও মাটিৰ দালালি চলাই থকাৰ কথা ওলাই পৰে। অসমৰ বিধায়কসকলৰ নাক কাণ কাটিলে। তেওঁ জনপ্ৰতিনিধি নহয় যেন গণশত্ৰুহে। তেওঁৰ মাটিৰ দালাল ৰূপে আছে কুকীৰ্তি। গুৱাহাটীত মাটিৰ দালালি কৰি নিজক ধনকুবেৰ ৰূপে প্ৰতিষ্ঠা কৰিছিল। অৱশেষত ধোৱা তুলসীৰ পাত সজাবলৈ হাথিয়াৰ কৰি লৈছিল ৰাজনীতিক। ৰাজনীতিত প্ৰৱেশ কৰি বিধায়ক হল যদিও পুৰণি ধান্দা এৰিব পাৰে জানো? কথাতে আছে নহয়, কুকুৰৰ নেচ চিধা নহয়। মাফিয়াগিৰি কৰা এইজন বিধায়কে নিজকে চাফা কৰি ল'ব নোৱাৰিলে। নিজকে সংশোধন কৰিব নোৱাৰা বিধায়কে বিক্ৰী কৰা মাটিত প্ৰশাসনে বুলডোজাৰ চলাইছে। ভূমাফিয়া ৰূপে পৰিচয় থাকি গ'ল বিধায়ক ছাৰৰ। নাথাকিব কিয়? গোটেই জীৱন তাকে কৰিছে। এতিয়া বিধায়ক হল বুলিয়ে নিজকে সংশোধন কৰিব লাগিব জানো? এতিয়া হাতত আছে ক্ষমতা। সেই ক্ষমতাই যেন মাটিৰ দালালিৰ চাৰ্টিফিকেটখনে দিলে বিধায়কক। ভূমাফিয়াৰূপী বিধায়কে ভুল নথিৰে মাটি বিক্ৰী কৰা কাণ্ডক সহজে ল'ব পৰা নাই জালুকবাৰীবাসীয়ে। বগা কাপোৰ পিন্ধি নিজকে সমাজ সেৱক বুলি জনোৱা এইগৰাকী নামনিৰ বিধায়কে বহু ঠাইত আজিও চৰকাৰী মাটি দখল কৰি ৰখাৰ অভিযোগ উঠি আহিছে। চৰকাৰী মাটি কোটি কোটি টকাত বিক্ৰী কৰি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। মহানগৰীৰ জালুকবাৰী গাঁৱৰ গোটানগৰৰ কাণ্ডই বিধায়ক ছাৰৰ কলা সাম্ৰাজ্যখনক আকৌ এবাৰ উদঙাই দিছে। সততে কোৱা হয় যে জনপ্ৰতিনিধিৰ কাম হৈছে জনগণৰ কল্যাণ সাধন কৰা, কিন্তু এইগৰাকী জনক তালুকদাৰে জনসেৱা কৰাৰ পৰিৱৰ্তে কৰি গৈছে ভূমাফিয়াগিৰি। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.